Hello everyone, welcome back to my channel. আৰু আপোনালোকে দেখি গমে পাইছে যে এয়া মাংস আৰু আজি মাংস বনাব মোৰ ভন্টিয়ে আৰু আপোনালোকে হাতখন দেখা পাইছে সগে তাইৰে হাত এখন আৰু আজি তাই বনোৱা চিকেনৰ ৰেচিপিটো আপোনালোকক দেখুৱাইছো চাই থাকক ইয়াতে দিছো নিমখ দিছো জিৰা গুৰি দিছো ৰেড চিলি দিছো হালধি দিছো অলপমান মিঠাতেল দিছো দি কেনে এখিনি আৰু এতিয়া মাংসখিনি 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে ভালকে ঢাকি থৈ দিম তাৰ পিছত বনাবলৈ আৰম্ভ কৰিম নিগলামৰ বনাব লগা আছে সৰু সৰু পুৰা আলু লৈছে এতিয়া চাল থৈ দিলে পুৰাটো পুৰা কাটি দিব লাগিব না এইটো পিয়াজ কাটি লৈছো এইটো আদা নহৰু জলকীয়া পেষ্ট আৰু এতিয়া চেলাই লোৱা আলুখিনি গা ধুৱাই আছো কাৰণ বহুত লেতেৰা হৈ আছিল বহুত দিনৰ পৰা সো গা ধুৱাই দিলো এতিয়া আমাৰ কলা কলা কেৰাহীতে ইয়া মিঠাতেল দি আছো বহুত দিন কেৰাহীটো গা ধুৱা নাই কেনে কলা কলা হৈ আছে আৰু আলু ভাজি ললো এপিস খাই চাব লাগিব কিমান টেষ্টি হৈছে এইটো লং এইটো দালচিনি আৰু এই অলপমান জিৰা নাই মানে ঘৰত শেষ হৈ গৈছে আলু ভাজি থোৱা সেই তেলখিনিতে এতিয়া পিয়াজ ভালদৰে ফ্ৰাই কৰিম মানে এতিয়া মাংস বনাম পুৰা পিয়াজখিনি ভালদৰে ফ্ৰাই কৰি লৈছে তাই ফ্ৰাই কৰোঁ এতিয়া জলকীয়া আৰু আদা বটা দি দিছে তাৰপিছত ভালদৰে আৰু লৰাই চৰাই পুৰা একেবাৰে পিয়াজখিনি ৰঙা মঙা কৰি দিব আৰু মাংসখিনি মই ওলাই আনিলোঁ সেয়া হৈছে মাংস চিকেন এতিয়া ঢালি দিয়া হ'ব কেৰাহীত এতিয়া চিকেনখিনি ফ্ৰাই কৰি থাকিলে হ'ল আৰু তাৰপিছত ফ্ৰাই কৰা হোৱাৰ পিছত আমি ইয়াত দিম টমেটো বিলাহী ৰঙা বিলাহী তাৰপিছত ভজা আলুকেইটা আৰু অকণমান আদা নহৰুৰ পেষ্ট দি ভালদৰে লৰাই থাকিলে হ'ল কিমান লৰাইতো হাতৰ বিষে উঠি যায় আৰু এতিয়া দিম জলকীয়াৰ গুড়া অকণমান গৰম মছলা তাৰপিছত ভালদৰে ফ্ৰাই কৰি ল'ম ভাজি ভাগৰি গ'লোঁ আৰু এতিয়া ঢাকনা লগাই দিছোঁ অকণমান পিছত ঢাকনা উঠাই দিম ঢাকনাটো উঠাই দিছোঁ আৰু এতিয়া আকৌ ভাজিছোঁ আৰু ইয়াত অকণমান পানী দিয়া হৈছে তাৰপিছত আকৌ ঢাকনা লগাই দিম এইটো লেকিছ মই খাম আৰু অকণমান পানী দি কিনে ভালদৰে আকৌ ঢাকনি লগাই উতলিব দিম আহা क्या গোন্ধ হে পুৰা চিকেনৰ গোন্ধ আহিছে আমাৰ ৰেডি হৈ গৈছে চিকেন আৰু এতিয়া ভাতৰ লগত খাব লাগে গৰম ভাত আৰু এই লেগ পিচ আৰু আলু কি মজা